নমস্কাৰ বন্ধুসকল, আজি মই গাহৰি ভিডিঅ' এটা লৈ আহিছোঁ। এটা দেখিছে, এটা মানে এই ডিউৰব দুটা দেখিছে কিমান ডাঙৰ হ'ল। আজি 4-5 মাহ হৈছে ইহঁতৰ, আৰু ইয়াৰ আজি 4 মাহ 20 দিনমান হ'ল। তো বাকী এইটো পেঠাটো, এইটো দেখিছে, এইটো আনোতে মাত্ৰ 20 কেজিৰ আছিলে। দেখিছে দীঘলটো কিমানটো আছে। তো ইয়াক মই ভিটামিন ইউজ কৰিছিলোঁ ফাৰ্ষ্ট টাইম যেতিয়া পোৱালিতে আনোতে। ইয়াৰ চেহেৰা বহুত বেয়া আছিলে, তো 20 কেজি ৱেটটো 20 কেজি থাকিলেও চেহেৰাটো বহুত ক্ষীণ আছিলে। গাত মানে মাংস তেনেকৈ নাছিলেই বুলি ক'ব পাৰি। তাৰ হাৰ্ডিৰ ৱেটেদি 20 কিলো হৈ আছিলে। আৰু ইয়াক মই চাৰ্কোপেটল ভেট খুৱাইছিলোঁ। ভেটটো মই গাহৰিৰ কাৰণে বেষ্ট ভিটামিন পালোঁ, ধুনীয়া কামত দিয়ে। বাকী মই আপোনালোকক যিটো দেখুৱাইছিলোঁ এইটো দেখুৱাই দিছোঁ ৰ'ব। এইটো শ্বাইন আইৰণ বুলি, এইটো বৰ বিশেষ বেয়া পোৱা নাই মই। আপোনাৰ এইটো দেখিছিলে মোৰ পেঠাটো কিমান সৰু আছিলে, তো ইয়াক খুৱাই বেয়া পোৱা নাই এতিয়ালৈকে। ই তাৰ ধুনীয়া চাইজ আহিছে। এতিয়া চুকত আছে কাৰণে এই উঠি আহিছে, দেখিছে ৰ'ব। চকীয়া চেহেৰাটো ধুনীয়া হৈ আহিছে, দীঘলটো হৈছে, ওখও হৈছে, বেয়া পোৱা নাই। কিন্তু মই তথাপিও ভেটটো বেষ্ট পালোঁ। এইটো ইউজ কৰিলেও কৰিব পাৰে, ভেটটো ইউজ কৰিলেওতো ভেটটো ভালেই। ইয়াক যোৱাকালি চেল কৰা হ'ল, মানে এডভান্স দি থৈ গৈছে, অহাকালি লৈ যাব। এইটো এনে নেট মাংস ইহঁতেও কৈছে, ইহঁতে কোৱা মতেতো 55 মান ওলাব বুলি কৈছে আৰু ইহঁতে বেপাৰীয়ে। বাকী মোক এতিয়া ইহঁতে ফাৰ্ষ্ট টাইম 15,000 দিছিলে। তাৰপিছত মইহে অলপ বেছি দামেই কৈছিলোঁ, যেনিবা 22,000 মান লাগি আছিলোঁ আৰু 20-22 আৰু এনেকুৱা কৈছিলোঁ। পিছত নাই 20-22 নিদিয়ে, 15হে দিয়ে। 15 অলপ লাগিছে, তেতিয়া 16ত হেৰি কৰিলোঁ। ইয়াক দেখিছে, ইয়াক মানিব মই 4 মাহ 20 দিন হ'ল। 4 মাহ 20 দিনত ইয়াক মই 16,000 চেল কৰি দিলোঁ। তো ইয়াক আনিছিলোঁ মই 5,000 টকা। তো আপোনাৰ মোৰ মিনিমাম হায়েষ্ট দানাত কষ্টিং গৈছে যদি মোৰ খুব বেছি আপোনাৰ হেৰি গৈছে 4,000 গৈছে। আৰু এইটো মই একদম হায়েষ্টটোৱে ধৰিছোঁ, 4,000 যোৱা বুলি। বাকী 4-5 9,000 মোৰ খৰচা গ'ল, বাকী 7,000 টকা মোৰ লাভত থাকিলে। বাকী আনিম আৰু এইটো চেল কৰি উঠি আৰু মই দুটা লৈ আহিম এইবাৰ হেৰিৰ কাৰণে, মাংসৰ কাৰণে, মানে খাচী দুটা আনিমগৈ আৰু। বাকী ইহঁতৰ যেতিয়া এই ডিউৰবৰ যেতিয়া প্ৰডাকশ্যন হ'ব, কমপ্লিট প্ৰডাকশ্যন হোৱা ষ্টাৰ্ট হ'ব, তেতিয়াৰ পৰা মই আৰু এনেকৈ ফেটাৰিঙৰ কাৰণে গাহৰি নিকিনো আৰু মোৰ এইকেইটাৰ পৰাই হেৰি কৰিম। আৰু আনিলে মই ইয়ৰ্কশ্বায়াৰৰ এজনী মাইকী আনিমগৈ ক্ৰছ কৰাবলৈ ইহঁতৰ লগত, মানে ডিউৰবৰ লগত। তেতিয়া ক্ৰছ কৰালে মানে F1 পোৱালিটো বৰ ধুনীয়া পোৱালি ওলায়। ত' মই সেইটো চাওঁ। এইবাৰ মই খাচীয়ে দুটা আনিম, খাচী দুটা আনি বিক্ৰী কৰি লওঁ। এইটা মানে এইবাৰ মানে খাচী দুটা মই জানুৱাৰীত ওলাই দিম বুলি ভাবিছোঁ। কেইমাহমান ৰাখিম ইয়াকতো, এইবাৰ বহুত কমতে উলিয়াই দিলোঁ। 4 মাহ 20 দিন হৈছিলেহে, এইবাৰ 8 মাহমান ৰাখিম মানে। চ' এইকেইটাক দেখিছেনে, ইমান ডাঙৰ ডাঙৰ মাখি আহিছে। এইকেইটা মই মাৰিলোঁ বহুতকেইটা, আকৌ আহিছে, ক'ৰ পৰা আহিছে জানো। তো এইটো কাৰণে মই স্প্ৰেটো কৰিব লাগিব। স্প্ৰেটো আছে ওচৰতে, এটা মাখিৰ দৰৱ এটা আছে, সেইটো স্প্ৰে কৰি দিব লাগিব। বাকী দেখিছে চেহেৰা গোটেইকেইটা ঠিকে আছে। বাকী ভিটামিন যদি কোনোবাই ইউজ কৰিব খোজে, পোৱালিৰ পৰা ইউজ কৰিব। অকল হেৰিটো আপোনাৰ এইটো চাৰ্কোপেটল ভেট আৰু অলপ কচু খুৱাব পাৰিলে ভাল। কচুটো যদি পোৱালিৰ পৰা অলপ খুৱাব পাৰে তেতিয়া মানে ভাল। কলগছ একদমেই নোখোৱাব গাহৰিক, মই কলগছ খোৱাটো পচন্দ নকৰোঁ। মোৰ এইটো নিজৰ অপিনিয়ন দিছোঁ, বাকী কোনোবাই খোৱালে খুৱাব পাৰে, কিন্তু মোক কলগছ খোৱাটো একদম পচন্দ নকৰোঁ। কলগছত মানে কোনো একো হেৰিয়ে নাই। চ' এনেই খাই হাগিব বেয়া। তাৰপিছত মোৰতো ইহঁতক কলগছ খুৱাইছিলোঁ, বেয়া হাগিছে। প্লাছ গাহৰি ডাঙৰ নহয় কলগছ খোৱালে। পোৱালিতটো আপুনি নোখোৱাবই, মই কৈছোঁ পোৱালিত কলগছ কোনেও নোখোৱাব। পাৰিলে কচু খুৱাওক, কিনা দানাটো পাৰিলে খুৱাওক এক টাইম। বাকী কলগছ পোৱালিত নোখোৱাবই। একদম ডাঙৰ হোৱাৰ পিছত এনেকুৱা ধৰি লওক ডাঙৰ হৈছে আৰু পেটটো ভৰি থাকিব লাগে অকল, সেইটো কাৰণে খুৱাব পাৰে খোৱালেও ইচ্ছা কৰিলে। কিন্তু তথাপিও চাউল তাউল দিবই, ভাতৰ লগত এনেকৈ সিজাই দিব। বাকী পোৱালিতে নোখোৱাব কলগছ, একো কামত নিদিব। আপোনাৰ গাহৰি পিছত ডাঙৰ নহ'ব। তো বাকী ভিডিঅ'টো ইমানতে সামৰিছোঁ। ভিডিঅ'টো চাই ভাল পালে লাইক এটা মাৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।